अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो, बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালেই থাকক। জাষ্ট ভাত খাই ধৰিলোঁ। অমিতা তৰকাৰী খাৰে বনাইছিলে, বহুত জ্বলা লাগিছে। খাই থৈলোঁ ভাত। আৰু ভিডিঅ'টো আৰম্ভ কৰা আজি দেৰি হ'ল, দুপৰীয়া হৈ গ'ল আৰু মানে এই অলপ কাম কৰি আছোঁ যে, সেইটো মানে দেৰি হৈ গ'ল অলপ। চৰাইজনী কণী পাৰিব ওলাইছে যে, ককাই আছে সেইটো কাৰণে। ব্লগটো আৰম্ভ কৰা দেৰিয়ে হ'ল। আৰু এতিয়া আৰম্ভণি কৰিছোঁ। দিনটো কি কৰোঁ দেখাই দিম বাৰু। বাকী এতিয়া এই ওপৰত যে এনেকুৱা কেইখনমান বনাই আছে, এই ছাইডৰ সেইফালে ছাইডত দিবলৈ কাৰণে এই তেনেকুৱা বনাই আছোঁ আৰু চমাল তোলা হৈ গ'ল, অলপ আছে আৰু দিবলৈ। আজি বনাই লওঁ, কাইলৈৰ পৰা বেলেগ কাম এটা বেলেগত কাম কৰিব যাব লাগিব। তাকে আজি বনাই লওঁ, তাৰপৰা বেলেগত হাজিৰা কৰি যাব লাগিব, নহ'লে পাওঁতে কৰি লওঁ আৰু নহ'লে এতিয়া ফাকুৱা আহি আছে, ফাকুৱাটো পইচা লাগিবই। নহ'লে হাজিৰা অলপ কৰি অলপমান হাত খৰচাটো ওলাই লওঁ আৰু নহ'লে ফাকুৱা চাম কেনেকৈ, নহ'লে পইচাটো লাগিবই ফাকুৱা চাব গ'লে। কিবা কিবি দেখা পালে ল'ব মন যাবই, কাপোৰ কানিয়ে হওক বা কিবা কিবি। ইমান ধুনীয়া ধুনীয়া বস্তু ওলায়, কাপোৰ ওলাব, ল'ব মন যায়। সেইটো কাৰণে হাজিৰা পাওঁতে মই কৰি লওঁ, কালিৰ পৰা কৰোঁ। তাৰপিছত আৰু ফাকুৱাটো ভালকৈ চাম আৰু এবাৰ ধামাকা ব্লগ আহিব। তোমালোকে খালি ব্লগবিলাক চাই থাকিব। আৰু দুপৰীয়া হ'ল আৰু ফাকুৱাটো ধুলোঁ। এতিয়া এইখিনি কাম কৰোঁ অলপ। তাৰপিছত এইখিনি আজি যদি গুঠি হৈ যায়, বৈ যদি হৈ যায়, আজিয়ে লগাই দিম আৰু নহ'লে কাইলৈতো সময় নহ'ব। কাইলৈৰ পৰা চাই লওঁ, কৰি থওঁ কিমানখিনি কাম আগবাঢ়ে আৰু। বাকী ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটাও কৰি দিব। পিছত আকৌ লগ পাম আৰু। গাইছ বৰ বেগেই কাটিলে আঙুলিটো, বান্ধি থৈ দিছোঁ। এতিয়া এয়া ঔষধ, গাহৰি লতা, তাতে এই ৰঙা ৰঙা পাত এটাও আছিলে, সেইটোও দিলোঁ। তাৰপিছত গাহৰি লতাও দিলোঁ। তাৰপিছতে এই এনেকুৱা আঙুলি পেটত কাটিলে আৰু এনেকুৱা মাথাৰ নখটো ওচৰৰ পৰা এনেকৈ কাটি দিছে পুৰা। সেইখন গোটেই কাটিলে, উভতাকৈ মাৰি দিলোঁ। সেইখন কটাৰীখন লাগি গ'ল আহি ঝপকৈ। বেয়াই দিন হ'ল আজি। বেণ্ডেজ আনিব লাগিব। বেণ্ডেজ দোকান খুলিছে নাই? এবাৰ গৈছিলোঁ, দোকানেই বন্ধ হৈছে। এতিয়া খুলিছে নাই, যাব লাগিব এতিয়া দোকানত। বেণ্ডেজ আনিছোঁ, এতিয়া ধুই পেলাই বেণ্ডেজ লগাই দিম। গুড ইভিনিং। আৰু এই গৰু নিব আহিছোঁ মই, লগত আজি কেমেৰামেনো লৈ আহিছোঁ। সন্ধিয়া হ'লে 4টা বাজে আৰু গৰু নিব আহিছোঁ। কেমেৰামেনটো আজি হাই কৰি আনিছোঁ আৰু
কি খাই কি খাই কি খাই চলা লৈছে বুলি ক কি জ্বৰ কি খালি জলদিকে খাই পেলো ভাত খাওঁগে টকাই লগত ঠিকে কি জানে গৰুকেইটা আনি পালো গৰুকেইটা আনি পালো এতিয়া বেয়া লাগিছে আৰু আঙুলিটো কাটি ললো আঙুলিটো কাটি ললো কামখিনি কৰিব নোৱাৰা নহ'ল এতিয়া কি হ'ব কাইলৈ কাম কৰিম বুলি ভাবিছিলোঁ সেইটোও নহ'ব যে পাইছোঁ আঙুলিটো যে অলপমান বেছি কাটা খাই আছে যে সেইকাৰণে ধৰক কষ্ট পালে আকৌ তেজ ওলাই নেকি তাকে ভাবি আছোঁ ভেজালেই হ'ল দিয়ক ভালকৈ কাম কৰিব লাগিছিলে কিন্তু কি হ'ব ফটকৈ লাগি গ'ল কটাইখন বেণ্ডেজ লগাই থৈছোঁ কাইলৈ কি হয় কৰিব পৰা নাই নোৱাৰোঁ কি হ'ল আৰু কি চব্জি দি খাবি পাতকবি দৰিকণা মাছ পাতকবি দৰিকণা মাছ কি কেনেকুৱা পাতকবি গুল গোল কেনেকুৱা গোল আকৌ এইটো গুল এনেকুৱা কিবা পাতৰ নিচিনা ডাল লাগি থাকে হয় নেকি পৰীক্ষা কেতিয়া হ'ব 1 তাৰিখে 1 তাৰিখে কি হয় 1 তাৰিখে মাছ 1 তাৰিখে প্ৰথম দিনা কি হ'ব অসমীয়া দ্বিতীয় দিনা গণিত তৃতীয় দিনা পৰিৱেশ চতুৰ্থ দিনা ইংৰাজী পঞ্চম দিনা ছবি ষষ্ঠম দিনা নাই পঞ্চম 5টাই পৰীক্ষা ঠিকে আছে মোৰ আঙুলিটো কাট খাই গ'লে এতিয়া কি হ'ব এতিয়া কাইলৈ কাম কৰিব যাম বুলি ভাবিছিলোঁ আঙুলি কাট খাই গ'ল এতিয়া মই কি এনেকৈ কাম কৰিম এতিয়া ফাকুৱা চাবলৈ পইচা নালাগিব পইচা মই ক'ত পাম এতিয়া কাম কৰিব নগ'লে কাম কৰিব নগ'লে কি পইচা ক'ত পাম আহিছে কিয় লগালে এইফালে হাঁহি আছো দাঁতকে লাও ৰঙালাও বাৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানে এণ্ড কৰোঁ আৰু বেলেগ একো দেখাবলৈ নাই আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা মাৰিব কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই ভাল লাগিলে কমেণ্ট এটা মাৰি দিব আৰু বাকী আৰু শ্বেয়াৰ ক'ত কৰিব ন শ্বেয়াৰ নকৰি আৰু হ'ব শ্বেয়াৰটো নালাগে লাইক আৰু খালি ভিডিঅ'বিলাক চালে হ'ল খালি আৰু তাৰপিছত হ'ব শ্বেয়াৰটো মন গ'লে কৰিব মন নগ'লেতো নকৰেই সেইকাৰণে আজিলৈ ইমানে আৰু বাই বাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বহুত ধন্যবাদ ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই লাও কিবা এটা কৈ কি কৈছে আকৌ